হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি আহিছোঁ কলিয়াবৰৰ হাতীমূৰাত আৰু একদম এয়া হৈছে ব্ৰহ্মপুত্ৰ নদীৰ লগত। আৰু আজি আনি এটা প্ৰায় 40 বছৰ আগতে বা 50 বছৰ আগতে ইয়াতে কাৰেণ্ট উৎপন্ন কৰা হৈছিলে। কেনেকৈ উৎপন্ন কৰা হৈছিলে আপোনালোকক সকলো দেখাম, ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। তো গৈ আছোঁ, চাওক বহুত পুৰণা এইবিলাক বস্তু, লোহাৰ বস্তু, বহুত ডাঙৰ পাইপ। আপোনালোকে চাওক, ইয়াত লিখা আছে কলং উত্তোলন জলসিঞ্চন আঁচনি। এয়া চাওক, মানে নদীৰ পৰা পানী উঠাই এয়া তাতে ৰখা হৈছিলে, পিছতে কাৰেণ্ট উৎপন্ন কৰা হৈছিলে। বহুত পুৰণা এইবিলাক। এয়া চাওক, বহুত পুৰণা লোহা। আৰু আপোনালোকক দেখাবলৈ আজি আহিছোঁ কলিয়াবৰৰ হাতীমূৰাত। তো যদি মোৰ চেনেলত নতুন আহি থাকে, ছাবস্ক্ৰাইব কৰি এটা লাইক কমেণ্ট কৰি দিব। ইয়াতেই কাৰেণ্ট উৎপন্ন কৰা হৈছিলে। এয়া চাওক, পানী মানে নদীৰ পৰা পানী টানি উঠাই ইয়াতে ৰখা হৈছিলে। আৰু এয়া চাওক কিমান ডাঙৰ পাইপ এইবিলাক। আপোনালোকে চাওক, এয়া হৈছে কলিয়াবৰৰ হাতীমূৰা আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ নদীৰ চৰ। এয়া চাওক কি ধুনীয়া দেখা যায়। এইয়া আগত আছে শিলঘাট পাহাৰ। এয়া চাওক, এইয়া আগত শিলঘাট পাহাৰ, ইয়াৰ পৰা দেখা নাযায়। তো আজি আহিছোঁ ইয়াত। তো ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টৰ মাধ্যমত জনাই দিব। এতিয়া বেলেগ ঠাইত যাম। তো ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টৰ মাধ্যমত জনাওক। তো বহুত দিন পিছত ইউটিউবত এনেকৈ ভিডিঅ' দিছোঁ। তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, মৰম দিব মোক, তেনেহ'লে এনেকুৱা ভিডিঅ' দিম। আৰু চাওক, পানীৰ ধাৰ ইয়াৰ পৰা আহি আছে। আৰু এয়া মামা ইয়াত ফটো তোলাত ব্যস্ত মামা। তো মামা, আপোনাৰ খবৰ কেনেকুৱা? একদম ভাল। আজি ইয়াত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। জাগাটো মানে ইমান ধুনীয়া, ইমান শান্তিৰ জাগা, মানে ক'বলৈ নাই, একো ভাষা নাই মুখেৰে ক'বলৈ। বহুত ভাল লাগিছে। বহুত শান্তি। ঠিকে আছে। এইফালে আমাৰ আলিদাও আছে। তো আলিদাও ফটো কেইটামান তুলি আছে। আৰু একদম ঠাণ্ডা, মাইণ্ড ফ্ৰেছ হৈ যায়। আহিলে আপোনালোকে আহক কলিয়াবৰৰ হাতীমূৰাত। একদম শিলঘাট হৈ শ্বৰ্টকাট আহিব পাৰিলে আমবাগানৰ আগত এটা ৰাস্তা সোমাইছে, আপোনালোকে তাত লিখা থাকিব যে শিলঘাটলৈ। আহি ইয়াত একদম হাতীমূৰা আহি যাব। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব।